মই এজন মধ্যবিত্ত পৰিয়ালৰ ল'ৰা। মোৰ নাম অশোক। মোৰ এখন সৰু মোবাইল ৰিপেয়াৰিঙৰ দোকান আছে। মোৰ পৰিয়ালে মোৰ বিয়া ঠিক কৰিছিল। ছোৱালীজনী মোৰ ককাহঁতৰ ওচৰৰ গাঁৱৰ আছিল। ছোৱালীজনীৰ মাক দেউতাক কোনো নাই। তাই মোমায়েকৰ ঘৰতে ডাঙৰ দীঘল হৈছিল। মোৰ ঘৰৰ মানুহে ছোৱালীজনীক পচন্দ কৰিছিল। প্ৰথম অৱস্থাত মই অলপ আপত্তি কৰিছিলোঁ, কাৰণ ছোৱালীজনী গাঁৱৰ আছিল। কিন্তু মোৰ পৰিয়ালৰ ওপৰত মই একো ক'ব নোৱাৰোঁ। বিয়া ঠিক হোৱাৰ পাছত মই তাইৰ লগত কথা পাতিবলৈ আৰম্ভ কৰিছিলোঁ, আৰু তেতিয়াই তাইৰ স্বভাৱৰ বিষয়ে গম পাইছিলোঁ। তাই খুব কম কথা কৈছিল। মই কিবা সুধিলে কেৱল হয় আৰু নহয়ৰ বাহিৰে একো কোৱা নাছিল। মই তাইক কেইবাবাৰো সুধিছিলোঁ, তুমি ইমানেই কথা কোৱা নে মোক লাজ কৰি আছা? কিন্তু তাই সদায় মনে মনে মোৰ কথাই শুনি আছিল। তাই মোমায়েক মামীয়েকেও কৈছিল ছোৱালীজনীয়ে কম কথা কয় আৰু সহজ সৰল স্বভাৱৰ। মোৰ তাইৰ এই স্বভাৱটো লাহে লাহে ভাল লাগিছিল। ভালে ভালে আমাৰ বিয়াখন হৈ গৈছিল। এতিয়া মই মোৰ জীৱনৰ এটা নতুন আৰম্ভণি কৰিবলৈ লৈছিলোঁ। মই ইমান দিনে তাইৰ লগত কথা পাতি তাইৰ স্বভাৱৰ বিষয়ে ভালদৰে জানিছিলোঁ। সেয়েহে উলহজে ৰাতি মই প্ৰথমে কথা পাতিবলৈ আৰম্ভ কৰিছিলোঁ। সেইদিনাও তাই হয় আৰু নহয়ৰে উত্তৰ দি আছিল। বহু সময়লৈকে মই তাইৰ লগত কথা পাতি আছিলোঁ। তাই অলপ ভয় খাই আছিল। অলপ সময়ৰ পাছত তাই গোটেই ঘামি গৈছিল। মই সুধিছিলোঁ, কি হৈছে? তুমি ঠিকে আছা নহয়? তাই কৈছিল, একো নাই, মই ঠিকে আছোঁ। মই তাইক কৈছিলোঁ, ঠিকে আছে, তুমি জিৰণি লোৱা। বিয়াৰ দৌৰা দৌৰিত তোমাৰ ভাগৰ লাগিছে কিজানি। বিয়াৰ কামত ভালদৰে টোপনি নহয়, ভাগৰত তাই তেনেকুৱা হোৱা বুলি মই ভাবিছিলোঁ। মই তেনেদৰে কৈ ৰুমৰ লাইটটো বন্ধ কৰি দি ময়ো বিচনাখনতে শুইছিলোঁ। মই তাইৰ হাতত ধৰাৰ লগে লগে তাই কঁপিবলৈ ধৰিছিল আৰু ভয়ত গোটেই গাটো ঘামেৰে তিতি গৈছিল। তাই শোৱাৰ পৰা উঠি বিচনাত বহিছিল। মই আকৌ ৰুমৰ লাইটটো অন কৰি দেখিছিলোঁ যে তাই সুস্থ অৱস্থাত নাছিল। মই তাইক কিবা মেডিচিন লাগিব নেকি সুধিছিলোঁ। তাইৰ অৱস্থা দেখি মই অলপ ভয় খাইছিলোঁ। আমাৰ ৰুমত এখন খিৰিকী আছে। খিৰিকীখন খুলিলে বাহিৰৰ লাইটৰ পোহৰ ৰুমলৈ আহে। তাই গৈ খিৰিকীখনৰ কাষত থিয় দিছিল আৰু মোক কৈছিল, আপুনি শুই যাওক, মই ঠিকে আছোঁ। মই অলপ পাছত শুই গৈছিলোঁ। ৰাতিপুৱা যেতিয়া সাৰ পাইছিলোঁ, তাই ৰুমত নাছিল, ঘৰৰ কাম কৰি আছিল। তেতিয়া তাই সুস্থ অৱস্থাত আছিল বাবে মই আৰু ৰাতিৰ কথাবোৰ উলিওৱা নাছিলোঁ। দ্বিতীয় দিনাখন ৰাতি মই যেতিয়া ৰুমলৈ গৈছিলোঁ, তাই আগৰ পৰা খিৰিকীখন খুলি ৰাখিছিল। মই তাইক কৈছিলোঁ, এতিয়া ঠিকে আছা নহয়? তাই মূৰটো লৰাই হয় বুলি উত্তৰ দিছিল। মই ৰুমলৈ অহাৰ লগে লগে তাইৰ মুখৰ ৰং সলনি হৈছিল। তাই সকলো সময়তে কিবা ভাবি থকা যেন মোৰ অনুভৱ হৈছিল, আৰু ৰাতি মই ৰুমলৈ আহিলে তাই এক আচৰিত ধৰণে ভয় খাইছিল। মই সেইদিনা ৰাতিও তাইক সুধিছিলোঁ, তোমাৰ গা বেয়া নেকি? তুমি জিৰণি লোৱা, আৰু মই ৰুমৰ লাইটটো বন্ধ কৰি বিচনাত শুইছিলোঁ। তাই সেইদিনাও খিৰিকীৰ কাষত থিয় দি আছিল। লাহে লাহে মোৰ এনেকুৱা লাগিছিল যে কিবা এটা আছে যিটো তাই মোৰ পৰা লুকুৱাইছে। ৰাতি হ'লে ভয়ত থকা ছোৱালীজনী দিনত কেনেকৈ ভাল হয়? দিনটো তাইৰ মুখত ভয়ভাৱ দেখা নাযায়। ৰাতি 8 মান বজাত আমি সকলোৱে একেলগে ভাত খাই আছিলোঁ, আৰু মায়ে তাইক কৈছিল, ছাদৰ পৰা কাপোৰ আনিবলৈ পাহৰিলোঁ, তুমি লৈ আহিবা। তাই ছাদলৈ গৈ আধা ঘণ্টামান অহা নাছিল। মায়ে তাইক চিঞৰি মাতিছিল যদিও তাই একো উত্তৰ নিদিয়াত মোক ওপৰলৈ গৈ চাবলৈ কৈছিল। মই চিৰিৰে ওপৰলৈ যাবলৈ লওঁতে দেখিছিলোঁ যে তাই চিৰিত বহি আছে, আৰু তাইৰ মুখৰ ৰং সলনি হৈ আছে আৰু ভয় ভয়কৈ বহি আছে। মই চিৰিৰ লাইটটো অন কৰাৰ লগে লগে তাই টোপনিৰ পৰা উঠা মানুহৰ দৰে চকমকাই উঠিছিল। মই তাইক সুধিছিলোঁ, ইয়াতে কিয় বহি আছা? তাই একো ক'ব পৰা নাছিল আৰু প্ৰথম ৰাতিৰ দৰে ঘামি আছিল। এতিয়া মোৰ সম্পূৰ্ণৰূপে বিশ্বাস হৈছিল যে কিবা কথা নিশ্চয় আছে, কিন্তু কথাটো কি সেইটো গম পোৱা নাছিলোঁ। সেইদিনা ৰাতি মই ৰুমলৈ গৈ প্ৰথমে খিৰিকীখন বন্ধ কৰিছিলোঁ। প্ৰত্যেক ৰাতিৰ দৰে তাই ভয়ত কুচি মুচি খাই ৰুমত বহি আছিল। অলপ পাছত মই ৰুমৰ লাইটটো বন্ধ কৰি তাইৰ ওচৰত বহিছিলোঁ, আৰু তাইৰ গাত হাতখন লগোৱাৰ লগে লগে তাই কঁপিবলৈ আৰম্ভ কৰিছিল। মই আৰু জোৰেৰে তাইৰ হাতখনত ধৰিছিলোঁ। তাই কঁপি আছিল আৰু ঘামিবলৈ লৈছিল।
মই তাইক কৈছিলোঁ, কি হ'ল, তুমি ঠিকে আছা নহয়? তাই কৈছিল, মোৰ গাটো ভাল লগা নাই, পানী অলপ দিয়াচোন। মই আকৌ ৰুমৰ লাইটটো অন কৰি তাইক পানী দিছিলোঁ। প্ৰত্যেক ৰাতি এনেকুৱা হৈছিল। গতিকে মই তাইক কৈছিলোঁ যে মই জানো তুমি কিবা মোৰ পৰা লুকুৱাইছা। কি কথা মোক কোৱাচোন। মই অনুমান কৰিব পাৰিছোঁ কি কথা, কিন্তু মই তোমাৰ মুখৰ পৰা শুনিব বিচাৰিছোঁ আৰু ইয়াৰ কাৰণটো জানিব বিচাৰিছোঁ। তাই আগৰ পৰা কম কথা কয় আৰু ভয় খাই থকাৰ কাৰণে তাইৰ মাতটো ভালকৈ ওলোৱা নাছিল। মই তাইক মৰমত সুধিছিলোঁ আৰু কৈছিলোঁ, কিবা এনেকুৱা কথা নেকি যিটো মোক ক'ব নোৱাৰি? তাই মনে মনে আছিল। তাই একো নোকোৱাৰ কাৰণে মই খঙত কৈছিলোঁ, ঠিক আছে, কাইলৈ মই তোমাৰ মামাৰ লগত কথা পাতিম। মোমায়েকৰ নাম লোৱাৰ লগে লগে তাই ভয় খাইছিল আৰু কৈছিল, নাই নাই, মামাক একো নুসুধিবা। আৰু তাইৰ সৰুকালৰ এনেকুৱা এটা ঘটনাৰ বিষয়ে কৈছিল যাৰ কাৰণে তাই এনেকৈ আছিল। তাই কৈছিল, মই মামাৰ ঘৰতে ডাঙৰ দীঘল হৈছোঁ। মোৰ ভাইটি আৰু মই এদিন সৰুতে বাহিৰত খেলি আছিলোঁ আৰু মই গৈ ঘৰৰ ভিতৰৰ আলমিৰা এটাত লুকুৱাইছিলোঁ। মোৰ ভাইটিয়ে আৰু মামীয়ে মই আলমিৰাৰ ভিতৰত লুকাই থকা গম পোৱা নাছিল। যেতিয়া মোৰ ভাইটিয়ে মোক বিচাৰি বাহিৰলৈ দৌৰিছিল, সি পৰি ভৰিত দুখ পাইছিল আৰু মামীয়ে তাক ওচৰৰ হস্পিটেল এখনলৈ লৈ গৈছিল। হস্পিটেলত যোৱাৰ আগত মামীয়ে আলমিৰাৰ পৰা পইচা উলিয়াইছিল আৰু সেইটো বাহিৰৰ পৰা লক হৈ গৈছিল। মই তেতিয়াও তাতে বহি আছিলোঁ আৰু বাহিৰত কি হৈছিল মই একো গম পোৱা নাছিলোঁ। অলপ পাছত মোৰ ভয় লাগিছিল আৰু মই বাহিৰলৈ ওলাই আহিবলৈ বিচাৰিছিলোঁ, কিন্তু আলমিৰাটো বাহিৰৰ পৰা বন্ধ হৈ আছিল। মই বাহিৰলৈ আহিবলৈ বহুত চেষ্টা কৰিছিলোঁ আৰু বহুত চিঞৰিছিলোঁ, কিন্তু ঘৰত কোনো নাছিল। মই বহুত ভয় খাইছিলোঁ আৰু মামীহঁত অহালৈ প্ৰায় 3 ঘণ্টা লাগিছিল। মই 3 ঘণ্টাৰ ভিতৰতে আছিলোঁ। মামীয়ে হস্পিটেলৰ পৰা আহি মোক দেখা নাছিল বাবে মোক বিচাৰি আছিল। মই মামীৰ মাত শুনি জোৰেৰে আলমিৰাটোত থপৰিয়াইছিলোঁ আৰু মামীয়ে মোক বাহিৰলৈ উলিয়াই আনিছিল। মই তেতিয়া বাহিৰলৈ ওলাই আহিছিলোঁ। মই ভয়তে কঁপি আছিলোঁ আৰু ভাবিছিলোঁ যে মই কিজানি আলমিৰাৰ ভিতৰতে মৰি থাকিম। এতিয়াও মোৰ এন্ধাৰ দেখিলে সেই দিনটোৰ দৰে ভয় লাগে। আলমিৰাটো পুৰণি আছিল আৰু তাত ফুটা থকাৰ কাৰণে মই উশাহ নিশাহ ল'ব পাৰিছিলোঁ। বাহিৰত কি হৈ আছিল মই একো গম পোৱা নাছিলোঁ। সেইদিনাৰ পৰা মোৰ এন্ধাৰক ভয় লাগে আৰু এন্ধাৰ দেখিলে মই ভয়ত ঘামি যাওঁ। মামাই আমাক মাৰিব বুলি মামীয়ে মামাক কথাবোৰ কোৱা নাছিল। নাজানো এই ভয়টো কিমান দিনলৈ মোৰ লগত থাকিব। মামীয়ে সকলোবোৰ ভালদৰে জানিছিল বাবে মোৰ লগতে শুইছিল। মই সকলোবোৰ শুনাৰ পাছত মই তাইক কৈছিলোঁ, তুমি এইবোৰ মোক আগতে ক'ব পাৰিলা হয়। মোৰ পত্নী বহুত সহজ সৰল আছিল। তাই ভাবিছিল মই সকলোবোৰ গম পালে তাইৰ অৱস্থাটো বুজিবলৈ চেষ্টা নকৰিম কিজানি। মই তাইক মৰমত বুজাইছিলোঁ যে সেই সময়ত যি হৈছিল সেয়া পাহৰি জীৱনত আগবাঢ়িব লাগিব। সেই পৰিস্থিতিৰ পৰা ওলাই আহিবলৈ মই তোমাক সহায় কৰিম আৰু ৰুমৰ লাইটটো তেতিয়ালৈ বন্ধ নহয় যেতিয়ালৈ তুমি বন্ধ নকৰা। তাৰ পাছত মই তাইৰ মুখত প্ৰথমবাৰৰ কাৰণে হাঁহি দেখিছিলোঁ। তাইক দেখি মোৰ এনেকুৱা লাগিছিল যে তাইৰ মনৰ পৰা বহুত ডাঙৰ বোজা এটা কমি গৈছে। এতিয়া মই লাহে লাহে তাইক ভয় কমাবলৈ চেষ্টা কৰি আছোঁ আৰু কিছু পৰিমাণে তাইৰ ভয় দূৰ হৈছে। এনেকুৱা কোনো কথা নাই যিটোৰ সমাধান নাই, কেৱল তাৰ কাৰণে মাত্ৰ মৰম আৰু বিশ্বাসৰ প্ৰয়োজন। প্ৰিয় ভিউৱাৰ্ছসকল, যদি আপোনালোকে মোৰ কাহিনীবিলাক শুনি ভাল পায় তেনেহ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।